নমস্কাৰ মেজিকেল টিউটৰ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আগৰটো ভিডিঅ'ত অসমৰ বন্যপ্ৰাণী অভয়াৰণ্যসমূহৰ ওপৰত আলোচনা কৰিছিলোঁ আৰু আজি তাৰে ওপৰত ভিত্তি কৰি MCQ ছেশ্যনটা আমি লৈ আনিছোঁ। লগতে এটা কথা জনাওঁ যে আপোনালোকে আগৰটো ভিডিঅ'ত আমাক যথেষ্ট মৰম তথা সঁহাৰি জনাইছে, তাৰ বাবে অশেষ ধন্যবাদ। আগলৈকে আমাৰ লগত জড়িত থাকিব আৰু সঁহাৰি জনাই থাকিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। তেন্তে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ ষ্টাৰ্ট। আমি প্ৰথমটো MCQ লৈছোঁ। হাউ মেনি ৱাইল্ড লাইফ চেঞ্চুৰীজ আৰ দিয়াৰ ইন আছাম? অসমত কিমানখন বন্যপ্ৰাণী অভয়াৰণ্য আছে? বৰ্তমানলৈকে অসমত কিমানখন বন্যপ্ৰাণী আছে আমি আগৰটো ভিডিঅ'ত আলোচনা কৰিছিলোঁ। নিশ্চয় আপোনালোকে ভিডিঅ' চাই গম পাইছে, নহয় জানো? বৰ্তমান অসমত 17খন বন্যপ্ৰাণীৰ অভয়াৰণ্য আছে। আমি আনচাৰটো দি দিছোঁ। আনচাৰ C হ'ব 17। নেক্সট কুৱেশ্যন, হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী হেজ দ্য হায়েষ্ট ৰাইনো ডেঞ্চিটি ইন আছাম? গড়ৰ সৰ্বাধিক ঘনত্ব থকা অসমৰ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন? অপশ্যন A আছে লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন B পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন C সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন D বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী। আমি ট্ৰিকটো লৈছিলোঁ, আপোনালোকৰ সকলোৰে মনত আছে চাগে, নহয় জানো? ট্ৰিকটো আছিলে পপীয়া তৰাবোৰ মৰি যায়, আৰু পপীয়া তৰাবোৰ মৰি গ'লে কি কৈছিলোঁ? পপীয়া তৰাবোৰ মৰি গ'লে গড়বোৰে ওপৰলৈ মুখ মেলি চাই থাকে, নহয় জানো? তো পপীয়া তৰাবোৰ মৰি যাব, পপীয়াৰ পৰা পবিতৰা অভয়াৰণ্য আছিলে, মৰি যায় পৰা মৰিগাঁও আছিলে। পবিতৰাখন ক'ত আছে? মৰিগাঁৱত আছে। কি কৈছে ইয়াত? কিন্তু প্ৰশ্নটো কৈছে হাইষ্ট ৰাইনো ডেঞ্চিটি। আমি কৈছিলোঁ বহুত গড়ে একেলগে মুখ মেলি চাই আছে, তো হাইষ্ট ৰাইনো ডেঞ্চিটি ক'ত হ'ব? পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী। অপশ্যন B কাৰেক্ট হয়। অপশ্যন B পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ এ ৰামছাৰ ছাইট? তলৰ কোনখন এখন ৰামছৰ স্থল? অপশ্যন A আমচং, অপশ্যন B দীপৰ বিল, অপশ্যন C পানীদিহিং, অপশ্যন D চোনবিল। তো ৰামছৰ অসমত এখনেই ৰামছৰ ছাইট আছে, সেইখন আপোনালোকে সকলোৱে জানে নিশ্চয়। সেইখন হৈছে দীপৰ বিল। 2002 চনত ৰামছৰ ছাইট হিচাপে ঘোষণা কৰা হৈছিল। অ'কে, নেক্সট কুৱেশ্যন, ইন হুইচ ডিষ্ট্ৰিক্ট বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড? বৰনদী বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? কাৰ্বি আংলং, বাক্সা এণ্ড ওদালগুৰি, অপশ্যন C গোলাঘাট, অপশ্যন D শিৱসাগৰ। বৰনদী অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত? এতিয়া বৰনদী বুলি কওঁতে আমি ট্ৰিকটা লৈছিলোঁ, লগৰ দুটা আছিলে বুলি কৈছিলোঁ, বা লগৰ দুজন আছিলে, নহয় জানো? দুজনে কি কৈছিলে? নদীত বাক আছে, গুৰিলৈ নাযাবি। তো নদীত বুলি কওঁতে কি আছিলে? বৰনদী। বাকৰ পৰা বাক্সা আৰু গুৰিৰ পৰা ওদালগুৰি লৈছিলোঁ আমি। তো কি আছে? বৰনদীৰ পৰা, বৰনদী ক'ত আছে এতিয়া? বাক্সা আৰু ওদালগুৰিত। অপশ্যন B টো কাৰেক্ট। নেক্সট কুৱেশ্যন, দ্য গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী ফেমাছ ফৰ হট ৱাটাৰ স্প্ৰিংছ ইজ লোকেটেড ইন? গৰম পানীৰ উৎস থকা গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য কোন ঠাইত অৱস্থিত? অপশ্যন A হৈছে কাছাৰ, অপশ্যন B গোলাঘাট, অপশ্যন C কাৰ্বি আংলং, অপশ্যন D ধেমাজি। আমি ট্ৰিকটো এনেধৰণে লৈছিলোঁ যে কাৰ্বি মানুহসকলে নাম লৈ গৰম পানীত লং দি খায়। গৰম পানীৰ পৰা গৰম পানী আছিলে, নহয় জানো? লং পৰা কি আছিলে? মাৰাত লংৰি আছিলে। আৰু কাৰ্বিসকলে বুলি কওঁতে কি আছিলে? কাৰ্বি আংলং আছিলে। জিলাখন কি? কাৰ্বি আংলং। এতিয়া গৰম পানীৰ উৎস থকাটো কি হ'ব? কাৰ্বি আংলং। অপশ্যন C কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য নাম্বৰ দৈগ্ৰুং ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড? নাম্বৰ দৈগ্ৰুং বন্যপ্ৰাণী অভয়াৰণ্য কোন ঠাইত অৱস্থিত? অপশ্যন A যোৰহাট, অপশ্যন B তিনিচুকীয়া, অপশ্যন C শিৱসাগৰ, অপশ্যন D গোলাঘাট। তো নাম্বৰ দৈগ্ৰুং, দৈ বাতি এটা কি? ঘূৰণীয়া বাতি এটাত দৈ আছে, বা গোল বাতি এটাত দৈ আছে। চৰি, ট্ৰিকটো হৈছে গোল বাতি এটাত দৈ আছে। গোল পৰা কি আছিলে? গোলাঘাট আছিলে। দৈ মানে দৈগ্ৰুং, নহয় জানো? নাম্বৰ দৈগ্ৰুং আছিলে, তো কি হ'ব? গোলাঘাটত অৱস্থিত। অপশ্যন D। নিশ্চয় আপোনালোকে এই ট্ৰিকখিনিৰ সহায়ত এই যিমানকেইখন আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰী আছে পঢ়াত যথেষ্ট সুবিধা হৈছে, নহয় জানো? আমাক যথেষ্ট আপোনালোকে মৰম দিছে, তাৰ বাবে অশেষ ধন্যবাদ। সেই আপোনালোকৰ কমেণ্টখিনিৰ পৰা আমি যথেষ্ট অনুপ্ৰাণিত হওঁ, আৰু আগলৈ এনেকৈ ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ ট্ৰিক ৱাইজ লৈ আনিবলৈ আমি
অনুপ্ৰাণিত হওঁ তাৰ বাবে অশেষ ধন্যবাদ। নেক্সটটো কুৱেশ্যন হৈছে দ্য সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী ইজ ইন হুইচ ডিষ্ট্ৰিক্ট? সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত? এইটো আমি যেতিয়া এছ লগা সোণাই ৰূপাই কোৱা আছে তো কি আছিলে শোণিতপুৰ লৈ লৈছিলোঁ নহয় জানো? সোণাই ৰূপাই ক'ত আছে? শোণিতপুৰত আছে। নেক্সট কুৱেশ্যন দীপৰ বিল বন্যপ্ৰাণী অভয়াৰণ্য কোন চহৰত অৱস্থিত? অপশ্যন এ যোৰহাট, অপশ্যন বি গুৱাহাটী, অপশ্যন চি তিনিচুকীয়া, অপশ্যন ডি শিৱসাগৰ। দীপৰ বিল কৈছিলোঁ হাতীত উঠি দ্বীপ এটালৈ যাম, তাত চাংঘৰ সাজিম নহয় জানো? হাতীত উঠি বুলি ক'লে কি আছিলে? গুৱাহাটী। অপশ্যন বি কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ ছিটুৱেটেড ইন মৰিগাঁও ডিষ্ট্ৰিক্ট? মৰিগাঁও জিলাত অৱস্থিত বন্যপ্ৰাণী অভয়াৰণ্য কোনখন? অপশ্যন এ আছে চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন বি পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন চি মাৰাত লংৰি ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন ডি হোলোঙাপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী। অ'কে, আমি ট্ৰিকটো লৈছিলোঁ আগৰ এটা আমি কুৱেশ্যনত আলোচনা কৰিছিলোঁ নহয় জানো? ট্ৰিকটো আছিলে কি পপীয়া তৰাবোৰ মৰি যায়, পপীয়াৰ পৰা মৰি যায় পৰা মৰিগাঁও আছিলে তো পপীয়া তৰাবোৰ মৰি যায় তো পবিতৰা হ'ব। পপীয়াৰ পৰা আমি পবিতৰা লৈছিলোঁ, পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী মৰিগাঁৱত আছে। নেক্সট কুৱেশ্যন দ্য গল্ডেন লেংগুৰ ইজ দ্য কি এট্ৰেকশ্যন অফ হুইচ চেঞ্চুৰী? সোণালী বান্দৰ কোনখন অভয়াৰণ্যৰ মুখ্য আকৰ্ষণ? অপশ্যন এ হোলোংপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন বি পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন চি চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন ডি নামবৰ দৈগ্ৰুং ৱাইল্ড লাইফ চেঞ্চুৰী। তো আমাৰ ট্ৰিকটোত সহায়তে আমি কৰিম দেই। ট্ৰিকটো আছিলে কুকুৰাৰ নখবোৰ চক্ৰৰ দৰে নহয় জানো? কুকুৰাৰ নখকেইটা চক্ৰৰ নিচিনা আৰু কি আছিলে ধুই দিলে সোণ ওলাব। চক্ৰৰ নিচিনা বুলি কওঁতে আমাৰ চক্ৰশিলা হৈ গ'ল, তো ধুই দিলে কি ওলাব? সোণ ওলাব। সোণালী বান্দৰ তাৰ পৰা লৈছিলোঁ আমি অপশ্যন চি চক্ৰশিলা। নেক্সট কুৱেশ্যন হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ ন'ন ফৰ পিগমি হক্স এণ্ড হিস্পিড হেয়াৰ্ছ? নল গাহৰি আৰু শহাপহুৰ বাবে কোনখন অভয়াৰণ্য বিখ্যাত? অপশ্যন এ বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন বি ভেৰজান বৰাজান পদুমণি ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন চি ইষ্ট কাৰ্বি আংলং ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন ডি লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী। এতিয়া নল গাহৰিৰ কাৰণে আমি কি কৈছিলোঁ ট্ৰিকটো যে দুজন লগৰ আছিলে আৰু লগৰজনে এজনক কৈছে যে নদীত বাঘ আছে গুৰিলৈ নাযাবি, তো আনজন লগৰে কৈছে যে ধেত তাত বাঘ নাই, তাত এইটো গাহৰিহে নহয় জানো? গাহৰি বুলি কওঁতে নল গাহৰি, বাঘ আছে বুলি কওঁতে বাক্সা আৰু গুৰিৰ পৰা ওদালগুৰি লৈছিলোঁ আমি। কি আছে নদীত? বৰনদী। অপশ্যন আছে বৰনদী আছেনে? অপশ্যন এটো কাৰেক্ট হ'ব, বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী। অ'কে, নেক্সট কুৱেশ্যন হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী হেজ 51 স্পেচিছ অফ অৰ্কিডছ? 51বিধ প্ৰজাতিৰ অৰ্কিডৰ বাবে কোনখন বন্যপ্ৰাণী অভয়াৰণ্য বিখ্যাত? অৰ্কিডৰ বাবে কোনখন বিখ্যাত আছিলে? কৈছিলোঁ আপোনালোকক নামবৰ ৱাইল্ড লাইফ চেঞ্চুৰী নহয় জানো? অপশ্যনকেইটা কৈ দিয়া নাই আৰু আপোনালোকে চাই ল'ব দেই। অপশ্যন এটো হ'ব নামবৰ ৱাইল্ড লাইফ চেঞ্চুৰী। 51বিধ বিভিন্ন ধৰণৰ তাত অৰ্কিড পোৱা যায়। নেক্সট কুৱেশ্যন দ্য বেংগল ফ্লৰিকান ইজ প্ৰাইমেৰিলি ফাউণ্ড ইন হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী? উলুমৰা প্ৰধানকৈ কোনখন বন্যপ্ৰাণী অভয়াৰণ্যত পোৱা যায়? এই বেংগল ফ্লৰিকনটো অসমীয়াত উলুমৰা বুলি কোৱা হয়। কোনখন অভয়াৰণ্যত পোৱা যায়? অ'কে, বেংগল ফ্লৰিকন ক'ত পোৱা যায়? বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী আছে অপশ্যনটো, অপশ্যন বি পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন চি সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন ডি ভেৰজান বৰাজান পদুমণি ৱাইল্ড লাইফ চেঞ্চুৰী। বেংগল ফ্লৰিকান অৰ্থাৎ উলুমৰা পোৱা যায় অপশ্যন এ বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰীত, অপশ্যন এ কাৰেক্ট। নেক্সট কুৱেশ্যন হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ ছিটুৱেটেড ইন কাছাৰ ডিষ্ট্ৰিক্ট? তো কাছাৰ ডিষ্ট্ৰিক্টত কোনখন বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? অপশ্যন এ চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন বি বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন চি মাৰাত লংৰি ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন ডি হোলোংপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী। ঠিক আছে, আমি ট্ৰিকটো লৈছিলোঁ বৰা কাছৰ, বৰাৰ পৰা বৰা থকা বৰাইল লৈছিলোঁ আমি বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰী, কাছৰ পৰা কাছাৰ লৈছিলোঁ বৰাইল ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন বি কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন হৈছে হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ হোম টু হুলুক গিবনছ? কোনখন বন্যপ্ৰাণী অভয়াৰণ্যক হুলুক গিবনৰ বাসস্থান বুলি কোৱা হয়? অপশ্যন এ হৈছে চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন বি হুলুংপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন চি দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন ডি পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী। আমি নামটো পাই ৰিলেট কৰিব পাৰোঁ, হুলুক গিবন বুলি কৈছে তো কি হ'ব? অপশ্যন বিটোৱে হ'ব
হুলুংপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী। এই গিবনৰ পৰা গিবন নামটো আহিছিলে আপোনাৰ, আৰু হুলুংপাৰৰ পৰা কি হৈছে, হুলুং গছৰ পৰা হুলুংপাৰ আহিছে। নেক্সট কুৱেশ্যন, হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ ফেমাছ ফৰ ইটছ 267 বাৰ্ড স্পেচিছ? 267বিধ প্ৰজাতিৰ চৰাইৰ বাবে কোনখন বন্যপ্ৰাণী অভয়াৰণ্য বিখ্যাত? অপশ্যন এ পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন বি মাৰাত লংৰি ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন চি চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন ডি লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী। তো 267বিধ আমাৰ পৰিভ্ৰমী চৰাই আহে অসমৰ এখন ৱাইল্ড লাইফ চেঞ্চুৰীত। এখন আমাৰ বিশেষকৈ এখন বিলৰ নিচিনা হয়, এখন বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাইৰ কাৰণে বিখ্যাত। এখন অসমৰ আছে শিৱসাগৰত। আমি ট্ৰিকটা লৈছিলোঁ পানী সাগৰ, তো বেছিভাগ পানী ক'ত পোৱা যায়, সাগৰত। পানীৰ পৰা আহিছিলে পানীদিহিং, আৰু সাগৰ মানে শিৱসাগৰ। অপশ্যন এ হ'ব পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য অল্ডেষ্ট ৱাইল্ড লাইফ চেঞ্চুৰী ইন আছাম? অসমৰ আটাইতকৈ পুৰণি বন্যপ্ৰাণী অভয়াৰণ্য কোনখন? অপশ্যন এ গৰনপানী ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন বি বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন চি লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন ডি পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী। অসমৰ আটাইতকৈ পুৰণি বন্যপ্ৰাণী অভয়াৰণ্যখন হৈছে গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী। অপশ্যন এ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ চিটুৱেটেড ইন নগাঁও ডিষ্ট্ৰিক্ট? নগাঁও ডিষ্ট্ৰিক্টত কোনখন বন্যপ্ৰাণী অভয়াৰণ্য আছে? অপশ্যন এ চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন বি লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন চি মাৰাত লংৰি ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন ডি হুলুঙাপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী। নগাঁও জিলাত কোনখন বন্যপ্ৰাণী অভয়াৰণ্য আছে? আমি ট্ৰিক ৱাইজ লৈ ল'ম। কি আছিলে? নখোৱাত লাও খোৱালে মাছ খোৱালে। তো কি আছে? মাছ খোৱালে পৰা আমাৰ কি আছিলে? বেছিভাগ মাছৰ ব্ৰিডিং হয় তাত, নহয় জানো? আৰু 39বিধ স্পেচিছৰ আমাৰ মাছৰ ব্ৰিডিং হয়। আৰু কোনখন আছিলে? নখোৱা বুলি কওঁতে নৰ পৰা নগাঁও লৈছিলোঁ, আৰু লাও খোৱালে, লাওৰ পৰা লাওখোৱা। নগাঁও বুলি ক'লে কি হ'ব? লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী। অপশ্যন বি কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য পবা ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড? এইটো নতুনকৈ আপোনাৰ 2024 চনত কৰা হৈছে, ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছে। অপশ্যন এ হ'ব ধেমাজিত আছে, অপশ্যন বি গোলাঘাটত আছে, অপশ্যন চি বাক্সা, অপশ্যন ডি তিনিচুকীয়া। কাৰেক্ট আনচাৰটো হৈছে অপশ্যন এ ধেমাজি। নেক্সট কুৱেশ্যন, হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন তিনিচুকীয়া এণ্ড ইজ ফেমাছ ফৰ প্ৰাইমেটছ এণ্ড 84 বাৰ্ড স্পেচিছ? তিনিচুকীয়াত অৱস্থিত আৰু প্ৰাইমেট আৰু 84বিধ প্ৰজাতিৰ চৰাইৰ বাবে প্ৰসিদ্ধ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন? অপশ্যন এ চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন বি পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন চি ভেৰজান বৰাজান পদুমণি ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন ডি হুলুঙাপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী। তো কি হ'ব? আমি ট্ৰিকটোত কৈছিলোঁ তিনিচুকীয়া বুলি কওঁতে 3 নহয় জানো? আৰু কোনখন হ'ব? এতিয়া তিনিটা নাম থকাকেইটাই হ'ব, আৰু তিনিটা য'ত তিনিটা ৱৰ্ড থাকিব, ভেৰজান বৰাজান পদুমণি, তিনিটা আছে। অপশ্যন চি তিনিচুকীয়াত কি আছে? ভেৰজান বৰাজান পদুমণি ৱাইল্ড লাইফ চেঞ্চুৰী। অপশ্যন চি কাৰেক্ট। নেক্সট কুৱেশ্যন, ইন হুইচ ডিষ্ট্ৰিক্ট ইজ দ্য হুলুংপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড? আমি কৈ আহিছোঁ আগত এনেকুৱা কেইটামান কুৱেশ্যন, নহয় জানো? তো হুলুঙাপাৰ গিবন ক'ত আছে? অপশ্যন এ যোৰহাট, অপশ্যন বি গোলাঘাট, অপশ্যন চি বাক্সা, অপশ্যন ডি শোণিতপুৰ। তো অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব যোৰহাটত অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ ন'ন ফৰ ইটছ ইউনিক হট ৱাটাৰ স্প্ৰিংছ? গৰম পানীৰ উৎসৰ বাবে বিখ্যাত বন্যপ্ৰাণী অভয়াৰণ্য কোনখন? অপশ্যন এ গৰমপানী ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন বি সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন চি দীপৰ বিল ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন ডি মাৰাত লংৰি ৱাইল্ড লাইফ চেঞ্চুৰী। অপশ্যন এইটোৱে হ'ব, আৰু গৰম পানী একেই নহয় জানো? আমি গম পাইছোঁৱেই, আৰু অপশ্যন এইটো কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন, হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ লোকেটেড ইন শিৱসাগৰ এণ্ড ইজ ফেমাছ ফৰ বাৰ্ড ডাইভাৰ্চিটি? শিৱসাগৰত অৱস্থিত আৰু চৰাই বৈচিত্ৰ্যৰ বাবে প্ৰসিদ্ধ বন্যপ্ৰাণী অভয়াৰণ্য কোনখন? অপশ্যন এ বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন বি পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন চি নামবৰ দৈগ্ৰুং ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন ডি ভেৰজান বৰাজান পদুমণি ৱাইল্ড লাইফ চেঞ্চুৰী। শিৱসাগৰত অৱস্থিত কৈ আহিছোঁ অলপ আগত। অপশ্যন বিটো হ'ব কাৰেক্ট আনচাৰ পানীদিহিং ৱাইল্ড লাইফ চেঞ্চুৰী। শিৱসাগৰ বুলি কওঁতে পানী সাগৰ, পানীৰ পৰা পানীদিহিং, সাগৰৰ পৰা শিৱসাগৰ। অ'কে। নেক্সট কুৱেশ্যন, ইন হুইচ ডিষ্ট্ৰিক্ট ইজ দ্য নামবৰ ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড?
নামবৰ বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত? অপশ্যন এ কাৰ্বি আংলং, অপশ্যন বি গোলাঘাট, অপশ্যন চি তিনিচুকীয়া, অপশ্যন ডি ধেমাজি। ট্ৰিকটো কি আছিলে? কাৰ্বি মানুহসকলে নাম লৈ পানীত লং দি খায়। নাম লৈ পৰা কি আছিলে? নামবৰ আছিলে, নামৰ পৰা নামবৰ লৈছিলোঁ আমি কাৰ্বিসকলে, তো কাৰ্বি আংলং অপশ্যন এ কাৰেক্ট আনচাৰ। আমি লাষ্ট কুৱেশ্যনটোলৈ আগবাঢ়োঁ। লাষ্ট কুৱেশ্যনটো হৈছে হুইচ ৱাইল্ড লাইফ চেঞ্চুৰী ইজ এ প্ৰপ'জ ছাইট ইন কাছাৰ ডিষ্ট্ৰিক্ট? কোনখন বন্যপ্ৰাণী অভয়াৰণ্য কাছাৰ জিলা এক প্ৰস্তাৱিত স্থান? অপশ্যন এ পবা ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন বি বৰদৈবাম বিলবুং ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন চি বাৰাক ভুৱন ৱাইল্ড লাইফ চেঞ্চুৰী, অপশ্যন ডি নামবৰ ৱাইল্ড লাইফ চেঞ্চুৰী। এইটো পবাটো নহয়, বৰদৈবাম নহয়, অপশ্যন চি বৰাক। বৰাক ক'ত আছে? কাছাৰত নাই জানো? মানে বৰাক, এই কাছাৰখন গোটেইখন আমাৰ কাছাৰ, শিলচৰ, কৰিমগঞ্জ এখন বৰাক উপত্যকাত পৰা যায়। তো আমি গম পামেই আৰু কাছাৰত থকা কোনখন অভয়াৰণ্য হ'ব? বৰাক ভুৱন ৱাইল্ড লাইফ চেঞ্চুৰী। অপশ্যন চিটো কাৰেক্ট হয়। ঠিক আছে, থেংক ইউ। আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আজিলৈ এইটো ভিডিঅ' আমি ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ অসমৰ অভয়াৰণ্যৰ ওপৰত আমি যিটো ভিডিঅ' দিছিলোঁ আৰু আজি যিটো আমি MCQ ভিডিঅ' দিছোঁ আপোনালোকে চাই ভাল পাব। আৰু আগলৈ আমি নেশ্যনেল পাৰ্কৰ ওপৰত ভিডিঅ' লৈ আনিম আৰু বিভিন্ন ধৰণৰ টপিকখিনিৰ ওপৰত আমি অতি সোনকালে ভিডিঅ' লৈ আনিম। আমাৰ লগত জড়িত থাকিব। ধন্যবাদ। চেনেলটো যদি ভাল পাইছে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'কেইটা যদি চাই ভাল পাইছে লাইক এটা দি আমাক উৎসাহিত কৰিব আৰু লগতে কমেণ্ট এটা কৰিব বুলি আশা ৰাখিছোঁ। আৰু লগৰ বন্ধু বান্ধৱীক আপোনালোকে শ্বেয়াৰ কৰি দিব। ধন্যবাদ। পঢ়ি থাকিব।